প্ৰচণ্ড ৰ'দকো আওকাণ কৰি খোজকাঢ়িছে দুজন যুৱকে। ৰাষ্ট্ৰীয় ঘাইপথসমূহ ৰ'দৰ তাপত একেবাৰেই উতলি থাকে। তাকো আওকাণ কৰি গহপুৰৰ পৰা খোজকাঢ়ি গুৱাহাটীৰ নীলাচল পাহাৰৰ কামাখ্যা মন্দিৰলৈ যাত্ৰা কৰিছে যুৱক দুজনে। নমস্কাৰ অসমবাসী ৰাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি আমাৰ খোজকাঢ়ি আহি থকা আজি আমাৰ 3 নম্বৰ দিনা আহি পালোঁ আমি জামুগুৰি। বাকী বহুত বেছি ভাল লাগিল। সেইফালে মোৰ লগৰ নামটো কৈ দিবা দেই। নমস্কাৰ, প্ৰখৰজ্যোতি বৰুৱা। বাকী আমাৰ ইয়াৰ সৈতে চিনাকি আজি বহুত দিনৰ হয়। বাকী ইয়াৰ ঘৰত থাকিলোঁ 2 বছৰমান হৈ গ'ল। ভাল লাগিল কালি অহাৰ কাৰণে লগ পাই। আগবাঢ়ি গৈ থাকা, যাতে সোনকালে পোৱাগৈ ঠিক আছে থাকিল। তাকে এইফালে দাদা ভণ্টি, বাকী নামটো কৈ দিবা। একেবাৰে মনিতে তাকে ওলাইছোঁ। বাকী বহুত বেছি ভাল লাগিল। তাকে আজি চাই লওঁ। তাকে আজি আমাৰ তেজপুৰ হৈছোঁ, তেজপুৰ পাহৰ যাম ধুনীয়াকৈ। তাকে মনিতে কি কৰিবি? গাৰ্লফ্ৰেণ্ডজনী ফোনটো কাটিলে নাই? কাটিলে না চাউণ্ডটো নাহিব পাৰে। নাই, কাটিলে বাকী যাব ওলাইছোঁ। ৰ'দটো দেখোন আজি আমাৰ পূৰা শান্তি দিছে। তেনেহ'লে ৰাতি খোজকাঢ়িম। পানী বটল দুটা লৈ যা। ঠিক আছে, তাকে ইয়াৰ পৰা আজি ওলাওঁ। বহুত বেছি ভাল লাগি আছে আৰু বাটত সকলোকে লগ পাম। আৰু তেনেকৈ ঘৰৰ পৰা ওলাই আহিলোঁ। বাকী এবাৰ যাবা দেই। দিয়া, বাই বাই। লগ পাম। ভাল লাগিল। হেপী জাৰ্ণি। আৰু গাইছ এইবিলাক আহি পালোঁহি আমি তেজপুৰ। তেজপুৰ সোমালোঁ বৰ্তমান। সেইটো কৈ থাকোঁ ন, আগত মেইন চিন্তাটো আছে। বাকী বহুত বেছি ভাল লাগিছে। এইফালে মণি পৰা গাৰ্লফ্ৰেণ্ডৰ কথা কৈ আছে দেই। বাকী বহুত বেছি ভাল লাগিছে। আজি ৰ'দটো বহুত বেছি। মই ছাতি লৈ লৈছোঁ। 3টা দি দিনটো চাওক কি ধুনীয়া লাগিছে। এনেকৈ খোজকাঢ়ি গৈ আছোঁ গৰমখনতো। বাকী তোমালোকৰ আশীৰ্বাদত কি ভাল লাগিছে। তেজপুৰ মানে সোমালোঁ, কিন্তু মেইন চিন্তাটো অকণমান আগত আছে। আৰু গাইজ ফাইনেলি আহি পাৰ গ'লোঁ ভোমাগুৰি ব্ৰিজ। আৰু সঁচাকৈ বহুত বেছি ভাল লাগিছে, কিয়নো আমি প্ৰতি বছৰ আহিলে ভোমাগুৰি ব্ৰিজৰ ভিডিঅ' বনাওঁৱে। আৰু এইবছৰ বনাইছোঁ। আৰু এইবাৰ খালি দুবাৰটো চাইকেল আহিলোঁ আৰু এইবাৰ খোজকাঢ়ি। বাকী সঁচাকৈ বহুত বেছি ভাল লাগিছে। আৰু ভিউ পইণ্ট চাওক কি ধুনীয়া। এইখন নতুনখন আৰু এইখন পুৰণাখন। এইফালে চাওক কি ধুনীয়া। অ' মাই গড, সঁচাকৈ বহুত বেছি ভাল লাগি আছে। আৰু যিখন ভিডিঅ'টো চাই আছে আৰু কোন ইয়াৰ ভোমাগুৰি দলঙৰ ওচৰ হয় এটা কমেণ্ট কৰিবা দেই, ৱেলকাম টু নগাঁও বুলি। বাকী সঁচাকৈ বহুত বেছি ভাল লাগিছে। এইবিলাক চাওক পাহাৰ কি ধুনীয়াকৈ জিলিকি আছে এইকেইখনে। আৰু সঁচাকৈ বহুত বেছি ভাল লাগি আছে। আৰু দুবাৰকৈ চাইকেল লৈ আৰু এইবাৰ খোজকাঢ়ি। কেতিয়াও ভবাই নাছিলোঁ এনেকৈ এদিন আহিব পাম বা এনেকৈ আহি ভিডিঅ' বনাম। হয়, গাড়ীত বহুত মানুহ আপ ডাউন কৰি থাকে, কিন্তু গাড়ীত অহা আৰু চাইকেল আৰু খোজকাঢ়ি অহা বহুত বেছি পাৰ্থক্য আছে। কাৰণ খোজকাঢ়ি আহিলে নিজৰ খোজকাঢ়ি অহা যিটো ফিল, চাইকেল আহিলে যিটো ফিল হয়, কিন্তু গাড়ীত আহিলে সেইটো ফিল নহয়। হয়, গাড়ীত গ'লে পইচা দিব লাগে, বিন্দাছ ইয়াত থৈ যাবহি। খোজকাঢ়ি অহা মজাতে বেলেগ ন। এইফালে মনিন্দৰ পৰা ব্লগত লাগি আছে। বাকী ময়ো ব্লগত লাগি আছোঁ। আৰু সঁচাকৈ বহুত বেছি ভাল লাগিছে সঁচাকৈ। দিয়ক এতিয়া মই ইনষ্টাৰ কাৰণে ৰিল এটা বনাওঁ। আৰু যিসকলে মোৰ ইনষ্টা ফ'ল' কৰা নাই ন, ফ'ল' কৰি ল'ব। এইখন চাই লওক, যাদৱ ভইচ বুলি আছে, যাদৱ ভইচ। আৰু 2টা ইনষ্টা আইডি আছে, এটা যাদৱ অফিচিয়েল, এটা যাদৱ ভইচ। সঁচাকৈ বহুত বেছি ভাল লাগিছে। তোমালোকে ইনষ্টাটো ইমানখিনি মৰম দি আছা, সেইকাৰণে ভাল লাগিছে। আৰু ইউটিউবত তোমালোকে দিছা, ন্যায়দাবী কৰা নাই, কম মানে। আৰু ভাল লাগিছে মোৰ কাৰণে, এয়াই বহুত বেছি। আৰু দিয়ক এতিয়া ভিডিঅ'টো ইউটিউবৰ কাৰণে সমাপ্ত কৰোঁ। এতিয়া বনাম ইনষ্টাৰ কাৰণে। আৰু এনেকৈ গৈ আছোঁ, বহুত বেছি ভাল লাগি আছে। বোলে মনিন্দৰ পৰা গাৰ্লফ্ৰেণ্ডৰ লগত ব্যস্ত। আৰু ভাল লাগিছে এনেকৈ মনিন্দৰ পৰা গাৰ্লফ্ৰেণ্ডৰ কথা পাতি গৈ আছে। আৰু মই তোমালোকৰ লগৰ লগত কথা পাতি গৈ আছোঁ। বাকী বোলে পৰিৱেশ চাওক কি ধুনীয়া পৰিৱেশ। আৰু এইফালে চাওক গছ গছনি, আৰু এইফালে বেলিটো লাহে বহিছে। আৰু আজিৰ দিনটো ইমান এটা খোজ কঢ়া নাই, কাঢ়িছোঁ মানে। যেতিয়া নেকি ৰ'দটো অলপ বেছিকৈ দিছিলে সেইকাৰণে ৰৈ দিলোঁ। আৰু এতিয়া ৰ'দটো কমি গ'ল। এতিয়াৰ পৰা পূৰা ৰাতি 10টা বজালৈকে খোজকাঢ়ি দিম। চাইকেল আহিলে এইবোৰ জেগা আমি চাইকেলৰ পূৰা ঘূৰি গৈছোঁ, দুবাৰকৈ ঘূৰি গৈছোঁ, কিন্তু এইবাৰ খোজকাঢ়ি সঁচাকৈ বহুত বেছি ভাল লাগিছে। আৰু বিশেষকৈ মই ব্লগ বহুত দিনৰ মূৰত বনাইছোঁ। মানে ব্লগটো মানে মই বাদেই দিছিলোঁ, তথাপিও তোমালোকক এইবলৈ মন নাই, আকৌ আহিলোঁ ইউটিউবৰ জগতত। আজি 9 মাহৰ মূৰত ভিডিঅ' দিছোঁ। 9 মাহ মানে মাজতে দিওঁ, কিন্তু মানে অলপ হেৰি হৈ যায়, সেইকাৰণে নিদিওঁ ইমান। কিন্তু ফিল্ম কৰি ভাল লাগে, ফিল্ম তোমালোকে ইমান ধুনীয়াকৈ ছাপোৰ্ট কৰা, সেইকাৰণে বেছি ভাল লাগে। আৰু ব্লগ নবনাই মানে একদম হাতটো কিবা হেৰি নিচিনা লাগিছে, কিবা আনচাৰ নিচিনা লাগিছে। এনেকৈ হ'লে এনেকৈ দিওঁ, সেইটো এতিয়া এনেকৈ দি আছোঁ। আৰু বাকী বহুত বেছি ভাল লাগিছে। এনেকৈ গৈ আছোঁ, চব কি ধুনীয়া ভিউ। আৰু গাইছ এনেকৈ গৈ আছোঁ আৰু বহুত বেছি ভাল লাগিছে। আৰু বোলে সন্ধিয়া হৈ আহিছে, আৰু এতিয়া খোজকাঢ়ি বহুত বেছি ভাল লাগি আছে। আৰু সঁচাকৈ বহুত বেছি ভাল লাগিছে। বাটত ৰাইজৰ ছাপোৰ্ট মৰম বহুত বেছি ভাল লাগিছে। আৰু আজি নগাঁও পাই যাম চাগে, নগাঁও আজি পাই যাম। আৰু গুৱাহাটী আৰু 2-3 বাইদিন লাগিব, চাই লওঁ কিমান দূৰ যাব পাৰোঁ। সঁচাকৈ বহুত বেছি ভাল লাগিছে। এতিয়া খোজকাঢ়ি বেছি ভাল লাগিছে, বিশেষকৈ ৰ'দটো কমি গ'ল ন, এতিয়া আন্ধাৰ হৈ আহিছে, পূৰা ঠাণ্ডা ভাৱ পাইছে।
আৰু গাইছ এনেকুৱা এটা ল'ৰাৰ লগত আহিলোঁ আৰু মোৰ লগত মুনিন্দা যে এই ৰৈছেনে 1 নম্বৰ শ্ৰেণী অকল গাৰ্লফ্ৰেণ্ডৰ কথা পাতিয়ে থাকে তাৰ লগত পাতি আছো দেই ক'ত একো নহয়। আৰু মানে চবেই ভাবে ন চাগে মুনিন্দা ভাল বুলি অকল ছোৱালীৰ কথাই পাতি থাকে। মোৰ গাৰ্লফ্ৰেণ্ড যাব নাই যে সেইকাৰণে অলপ আপোনালোকৰ ভিডিঅ' বনাই গৈ আছোঁ আৰু সন্ধিয়া হৈ আহিছে বহুত বেছি ভাল লাগিছে পূৰা খোজকাঢ়ি এতিয়া বহুত বেছি ভাল লাগিছে তাকে চাই লওঁ কিমান যাব পাৰোঁ তথাপি ভৰি বিষ অলপ উঠিছে তথাপি অনুভৱ কৰা নাই যে ভৰি বিষাইছে কাৰণ একেখন জেগা দেখি থাকিলে অলপ আমনি লাগিব নতুনটো জেগা দেখা পাই গৈ আছোঁ যে সেইকাৰণে অলপ ভৰি পাতিছোঁ বিন্দাছ গৈ আছোঁ বাৰু মনিন্দা ভাগৰ অকণমান ঘাঁহ হেৰি হৈছে পানী পুৱা হাৱা চেনা পিন্ধি আছে ন মই ক্ৰছ পিন্ধি আহিছোঁ যে সেইকাৰণে অলপ একো হোৱা নাই সেইটো ভাল লাগিছে এনেকৈ গৈ আছোঁ তোমালোকৰ আশীৰ্বাদ চাপৰ্ট চাওক কি ধুনীয়া